তাৰপিছত অংগনবাদী কেন্দ্ৰ আছে, তাৰপিছত অমৃত সৰোবৰ, এইবিলাক যেতিয়া হয় তেতিয়া আমি হোজাই ডিষ্ট্ৰিক্টৰ এই প্ৰশাসনৰ লগত আমি আলোচনা কৰি লৈছোঁ যে এইবিলাক চৰকাৰী যিবিলাক অনুষ্ঠান চৰকাৰী কামবিলাক যে হৈ আছে, এই কামবিলাক যে হ'ব, এতিয়া বাৰে বাৰে ইয়াত ইলেকশ্যন হয়, গতিকে আমাৰ এৰিয়াটো দেখুৱাই দিয়ক, যাতে আমাৰ এৰিয়াৰ ভিতৰৰ পৰা বাহিৰত যাতে নহয়। ঠিক তেনেকেই আমাৰ মণ্ডল এই লামডিং লাট মণ্ডল তেখেত আহি আৰু লগত মানুহ লৈ আহিছে, আহি আমাক এইবিলাক দেখুৱাই দিছে যে এই সীমাৰ ভিতৰত আপোনালোকে কৰিব পাৰিব। আৰু সেই তেনেকেই কৰি এখেতসকলে জিঅ' টেগ কৰি লৈ গৈছে চব। যেনেকৈ আপোনালোকে চাই আছে এইটো অমৃত সৰোবৰ, আমি ভিতৰৰ ফালে যোৱা নাই, অমৃত সৰোবৰটো হোজাই ডিষ্ট্ৰিক্টত পৰিছে। তাৰপিছত সেইটো চাওক আপোনাৰ চৰকাৰী ঘৰ এটা PMJY, এইবিলাক ঘৰ চব হৈ আছে, চব আমি মানে আলোচনা কৰি লৈছোঁ যে আমাৰ হোজাই ডিষ্ট্ৰিক্টত পৰিছে নে কাৰ্বি আংলঙত পৰিছে। যদি কাৰ্বি আংলঙত পৰে আমি তাত নাযাওঁ, আমাৰ সেইখিনি নালাগে। গতিকে আকৌ যদি এখেতসকলে এনেকৈ মানে সীমাটো আকৌ আগবাঢ়ি আহিছে, আগত যিটো ইলেকশ্যন হৈছিলে এইফালে হোৱা নাই, কিন্তু এতিয়া যিটো এৰিয়া লৈছে তেতিয়া কিন্তু এই এৰিয়াটো কাৰ্বি আংলঙে দেখুওৱা নাছিলে, এতিয়া নতুনকৈ এইটো মানে দেখুৱাই আছে যে সেই আৰু মানে 1.5 কিলোমিটাৰ, ক'বলৈ গ'লে 1.5 কিলোমিটাৰ আৰু ভিতৰলৈ সোমাইছে আমি জনামতে। এতিয়া আমাৰ কথা হ'ল কি 1.5 কিলোমিটাৰ, 2 কিলোমিটাৰ, 5 কিলোমিটাৰ সেইটো কথা নহয়। আমাৰ কথা হ'ল কি নিৰ্দিষ্ট এটা সীমা হওক, দুই পক্ষৰ ঊৰ্ধ্বতন কৰ্তৃপক্ষই মিলি বহি আলোচনা কৰি এটা নিৰ্দিষ্ট সীমা কৰি দিয়ক, আৰু সেই সীমাৰ আমি ছবি মানি লওঁ। সীমাৰ বাহিৰত যদি আমি পৰিছোঁ, কাৰ্বি আংলঙত পৰিছোঁ, আমি ওলাই আহিম। আমাৰ যদি প্ৰতিষ্ঠানো পৰিছে আপত্তি নাই, একো আপত্তি নাই, কাৰণ আমি বেলেগ ডিষ্ট্ৰিক্টত কিয় যাম। আমাৰ চব ডকুমেণ্ট আছে হোজাই ডিষ্ট্ৰিক্ট, লামডিং সমষ্টি, গতিকে আমি সেই এডজাষ্টমতে থাকিম, আমি কাৰ্বি আংলঙত নোসোমাওঁ। গতিকে আমাৰ অনুৰোধ এইটোৱেই, দুই পক্ষৰ প্ৰশাসনৰ বিভাগীয় কৰ্তৃপক্ষসকলক অনুৰোধ জনাওঁ। তাৰপিছত কাউন্সিলৰ এই CM ছাৰকো অনুৰোধ জনাওঁ এইটো লৈ যে কাউন্সিলৰ যিজন CM ছাৰেও অলপ চাওক আমাৰ ফালে, আমি দুখীয়া মানুহ চব, নিৰ্দিষ্ট এটা সীমা কৰি দিয়ক। আমাৰ হোজাই ডিষ্ট্ৰিক্টৰ প্ৰশাসনৰ লগত মিলি DC লগত বহি আৰু প্ৰশাসনৰ যিবিলাক আছে চবৰ লগত বহি নিৰ্দিষ্ট এটা সীমা কৰি দিয়ক। এই সীমাৰ আমি ছবি মাৰি লওঁ, আমি বাহিৰত নাযাওঁ। গতিকে আমাৰ অনুৰোধ সীমাটো হওক। এইটো কি এতিয়া আমি য'ত থিয় হৈ আছোঁ, আমি জনামতে এইটো হোজাই ডিষ্ট্ৰিক্ট। জাগাটো কি আছে? এইটো 2 নম্বৰ চাৰ্কে বস্তি, এই জেগাটো 2 নম্বৰ চাৰ্কে বস্তি। গতিকে আমাৰ অনুৰোধ, শেষ অনুৰোধ এইটোৱেই, আমি কাৰো লগত কাজিয়াও কৰিব নিবিচাৰোঁ, আমি মিলিজুলি থাকিব লাগিব। আমি চব অসমৰ মানুহ, আমি অসমীয়া মানুহ, আমি কাৰো লগত কাজিয়া কৰিব বিচৰা নাই। আমাৰ কথা হ'ল কি নিৰ্দিষ্ট এটা সীমা হওক, সীমাৰ ভিতৰত আমি নাথাকোঁ। এতিয়া চাওক, এই যে মানুহজনৰ এই শিবিৰৰ ফালে দেখিছোঁ জুই লগাই দিছে, মানুহৰ বস্তু বাহিনী চব নষ্ট কৰি আছে। এতিয়া যদি সীমাটো ঠিক হোৱা হ'লে আমাৰ মানুহ ভিতৰত নাথাকে, এইবিলাক বস্তু বাহিনী নষ্ট নহয়, মানুহে মাৰপিট নাখায়। গতিকে এইবিলাক নকৰি শান্তি শৃংখলা বজাই ৰাখি যাতে নিৰ্দিষ্ট এটা সীমা কৰে, দুয়োপক্ষ মিলি সীমাটো কৰি দিয়ক। আমি আমাৰ CM ছাৰক অনুৰোধ জনাওঁ, আমি টানি অনুৰোধ জনাইছোঁ কাৰণ এই কাৰ্বি আংলঙৰ CM ছাৰক, তেখেতে আমাৰ এই হোজাই ডিষ্ট্ৰিক্টৰ প্ৰশাসনৰ লগত মিলি নিৰ্দিষ্ট এটা সীমা কৰি দিয়ক, এইটোৱেই আমাৰ আপত্তি।
আমাৰ ওপৰলৈ অফিচাৰ নিৰ্দেশ মতে যিখিনি কাম কৰিছে সেই নিৰ্দেশ মতে আমি ওপৰলৈ আগুৱাই গৈ আমি কামখিনি কৰিম। আহক আপোনালোক সকলোৱে আহক, ৰৈ নাথাকিব, কোনো ৰৈ নাথাকিব, আহি যাওক সকলোৱে। আগত অফিচাৰ গৈ আছে, সকলোৱে আহক। এক নম্বৰ আৰ্মছ পাৰ্টিটো এক নম্বৰত যাওকচোন। আৰ্মছ পাৰ্টি আগত যাওক। ফৰেষ্ট পাৰ্টি দ্বিতীয়তে আহক। ফৰেষ্ট পাৰ্টিটো দ্বিতীয়তে ফৰেষ্ট পাৰ্টিটো আহক। 2 নম্বৰত যিখিনি আমাৰ আছে ডিষ্ট্ৰিক্টৰ মানুহ তেখেতসকলে গোটেইখিনি আগুৱাই আহক, কোনো ইয়াত ৰৈ নাথাকিব। এটা ৰিকুৱেষ্ট কৰিছো, আহক সকলো আগুৱাই আহক, আহক। Hello Heko. Itu mana kamang pula? আহক আৰ্মছ পাৰ্টি এটা ছেকশ্যন আমাক দিয়ক। পিচি ছাৰ আপুনি এটা আৰ্মছ পাৰ্টি দিয়ক।